হাই গাইজ, কি খবৰ আপোনালোকৰ? আজি আপোনালোকক দেখাম দহিৰ বাবে সূতা তৈয়াৰ কৰা সহজ পদ্ধতি এটা। এইটো এটা একেবাৰে সহজ পদ্ধতি দহিৰ বাবে সূতা ওলোৱাৰ। মাত্ৰ 1 মিনিটতে এনেকৈ উলিয়াব পাৰি। চাওকচোন মই কেনেকৈ উলিয়াইছোঁ। ভিডিঅ'ত দেখুৱাৰ দৰে প্ৰথমে সূতা নেচাৰ জটবোৰ ভাঙি ল'ব। তাৰপিছত আপোনাৰ সুবিধা হোৱাকৈ এনেকৈ এঠাইত পাৰি ল'ব। যেতিয়া আপোনাৰ যেনেকৈ সুবিধা হয় ধুনীয়াকৈ সূতা নেচা ফিট কৰি পেলাই এনেকৈ পাৰি ল'ব। তাৰপিছত এখন চোকা কেঁচি ল'ব। চোকা কেঁচিখন ল'ব, লৈ সূতা নেচাৰ মাজ ভাগত মই দেখুৱাৰ দৰে লাহে লাহে কাটি যাব তেনেকৈ। এইটো বহুতেই সহজ পদ্ধতি হয়। বহুতেই নাজানে আৰু বহুতেই জানে বাৰু। যিসকলে নাজানে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। আৰু আজি ঘৰত এনেই আছিলোঁ, ভাবিলোঁ সহজ পদ্ধতিটো আপোনালোকক এবাৰ দেখাই দিওঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব জৰুৰ কৰিব। চাওক মই সূতা নেচা কাটি ল'লোঁ ধুনীয়াকৈ। এতিয়া আমাক যিমানখিনি সূতা দহিৰ বাবে প্ৰয়োজন হ'ব সিমানখিনি এনেকৈ হাতেৰে ধৰি ল'ম। ধৰি দুইখন হাতেৰে লাহে লাহে সূতা নেচা জোকাৰি জোকাৰি উলিয়াই যাম। খুবেই সহজ, আপোনালোকে খালি দুইখন হাতেৰে জোকাৰি যাব। বেছি টানি নিদিব হাতেৰে, টানি দিলে জট লাগি যোৱাৰ চান্স থাকে। গতিকে লাহেকৈ যদি লাহে লাহে জোকাৰি জোকাৰি উলিয়াবলৈ চেষ্টা কৰে তেনেহ'লে ধুনীয়াকৈ মই দেখুৱাৰ দৰে উলিয়াব পাৰিব। এয়া চাওক কিমান ধুনীয়াকৈ সূতা ওলাই আহিছে। মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে সঁচাকৈ প্ৰয়োজনীয় বুলি ভাবে তেনেহ'লে মোৰ ভিডিঅ'বোৰ প্লিজ শ্বেয়াৰ কৰি দিব। আৰু মই নেক্সট আপোনালোকক দহি কেনেকৈ বনাব লাগে তাৰ ওপৰত এটা ভিডিঅ' দিম বুলি ভাবিছোঁহে দেই। আপোনালোকে যদি মৰম দিয়ে, এনেকৈ যদি মোক লাইক কমেণ্ট কৰি উৎসাহিত কৰে তেনেহ'লে মই নেক্সট আপোনালোকক দহি বনাবলৈ শিকাম। বিভিন্ন পদ্ধতিত মই বেলেগ বেলেগ দহি কেনেকৈ বনাব পাৰি সেয়া মই আপোনালোকক শিকাম। গতিকে আপোনালোকে যদি ভাবিছে মই আপোনালোকৰ বাবে প্ৰয়োজনীয় ভিডিঅ'বোৰ আনিছোঁ বুলি, মোৰ ভিডিঅ'বোৰ আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ বুলি যদি ভাবিছে তেনেহ'লে ভিডিঅ'টো এবাৰ প্লিজ শ্বেয়াৰ কৰি দিব। আচলতে মই যেনেকুৱা ভিডিঅ' দিছোঁ আপোনালোকৰ মাজত এনেকুৱা ভিডিঅ' খুব কমেই ইউটিউবত পোৱা যায়। বহুতেই এনেকুৱাকৈ আপলোড নকৰে যিটো চিক্ৰেট। এইটো একেবাৰে সহজ পদ্ধতি। আমি সৰ্বসাধাৰণতে আমি দহিৰ বাবে এডাল দুডালকৈ সূতা কিমান মেৰিয়াই থাকিম নহয় জানো। গতিকে একেবাৰে সহজে সূতা নেচা কাটি এনেকৈ ৰেডি কৰিব পাৰি। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ জনাই আজিলৈ আহিছোঁ। বাই বাই, লাভ ইউ অল।